জুবিন গাৰ্গ এজন পাগল, জুবিন গাৰ্গ এজন মদাহী। এই মন্তব্য কৰিছে ফেচবুকৰ এজন ৰাজেশ নামৰ ব্যক্তিয়ে। আৰে ভাই ৰাজেশ, তই জাননে জুবিন গাৰ্গ কোন? জুবিন গাৰ্গৰ গান শুনি পাইছনে তই? আচলতে বন্ধুসকল, এই ৰাজেশ একাউণ্টটো এটা ফেক একাউণ্ট। এওঁলোকে ফেচবুকত অলপ ফেমাছ হ'বৰ বাবে, অলপ পাব্লিচিটিৰ বাবে এনেকুৱা বিতৰ্কিত মন্তব্য কৰে আৰু মানুহৰ মনত আঘাত হানিবলৈ চেষ্টা কৰে, মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে। এনেকুৱা মানুহৰ লগত মুখ খোজতি মাৰি একেবাৰে লাভ নাই। আপোনালোকেও এনেকুৱা মানুহৰ পৰা অলপ দূৰত থাকিব। এওঁলোকৰ লগত মিছামিছি নিজৰ সময় নষ্ট কৰি একেবাৰে লাভ নাই। ইহঁতৰ মগজুত আচলতে একোৱেই নাই। জুবিনদাৰ গানত, জুবিনদাৰ সুৰত আমি প্ৰাণ পাওঁ। তেখেতক মনে প্ৰাণেৰে ভাল পাওঁ আমি। বহুতো ব্যক্তিয়ে তেখেতৰ সুৰত প্ৰাণ পাই উঠে। বাৰু জুবিনদাৰ অনুৰাগীসকলে মোক জনাবচোন, এনেকুৱা ব্যক্তিৰ লগত আচলতে কি কৰিব লাগে?